নমস্কাৰ বন্ধুসকল, আমি আজি আহিছোঁ এটা একদম মজা ইণ্টাৰেষ্টিং চেলেঞ্জ লৈ। আমি খাম আজি কি খাম চাব, এতিয়া কৈ দিলোঁ। আমাৰ লগত আছে আজি পেটাল মানে ভাল পেটালো আহি আছে। পেটাল আহি গ'ল। পেটাল আজি চেলেঞ্জ কৰিবানে? কি ক'বা আৰু, কৰিবতো লাগিবগৈ। এই চেলেঞ্জ আৰম্ভ কৰিম আৰু এতিয়া লাহে লাহে। আমি এইখন মিলি এটা সোহাগ খাওঁ, কি পাৰিবা হ'ব, দেখা যাব। আপোনালোকক আমি এটা কথা কৈছোঁ, গৰমত ইমান খাব নাই, কম লৈছোঁ। যিটো টাইম আছে, টাইমটোত আমি দিছোঁ টাইম 30 ছেকেণ্ড। 30 ছেকেণ্ডত সম্পূৰ্ণ কৰিব লাগে। সম্পূৰ্ণ কৰি আৰু যি হাৰে সি ৰ'দত বুকদান লগাব। সি 10 বাৰ বুকদান মাৰিব ৰ'দত মানে পকাত তলৰ পৰা হিট আহিব। ৰ'দ দি আছে, 10 বাৰ বুকদান মাৰিব লাগিব। আপোনালোকে ভিডিঅ'টো চাওক, এনজয় কৰক। ৰ'বা, 1 2 3। Mana kamu tumpuk? Puas apa ya? Music. আমাৰ দাদা এতিয়া মেগী চেলেঞ্জত হাৰিলে। এতিয়া তাৰতো পানিছমেণ্ট দিয়াটোতো বৰ শুভ হ'ব। এতিয়া আমি দাদা পানিছমেণ্ট দিয়াম ন। আৰম্ভ কৰিব লাহে লাহে। মই 1 1কৈ কাউণ্ট কৰিম, তুমি লাহে লাহে দেই দাদা। এতিয়া দাদা আমাৰ পজিশ্যনটো চাই লওক। 1 2 3 4, হাত চাল আনি থাকিবা দাদা। 5 6। কেনেকুৱা লাগিছে অনুভৱটো শ্বেয়াৰ কৰা। এই গৰম কেলা, মৰিবা তুমি, মৰিবা। তোমাকতো গৰম টেৱাৰ ওপৰত দিব লাগে। 7 আহে নি? 7 8 9 10। এয়া শাস্তি হৈ গ'ল। গৰমৰ জহত ভিডিঅ'টো শেষ কৰা নহ'লে, যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰিব। তো নতুন এটা ভিডিঅ'ত লগ পাম। বাই বাই, জয় অসম।